আজি পুৱতি নিশা প্ৰায় 3মান বজাত আমাৰ ৰামদেও গাঁৱত অনিল মুৰ্মুৰ এহাল পশুধন মহ বজ্ৰপাতত মৃত্যু হৈছে। তো অনিল মুৰ্মুৱে মোক খবৰ দিয়াত মই ৰাতিপুৱা সোনকালে আহিলোঁ। তাৰপিছত পশুধনটো চাই মই আই চি ছাৰ শিৱাপ্ৰসাদ কলিতাক মই খবৰ দিলোঁ। আই চি ছাৰে লগে লগে আহি ঘটনাখন এই তদন্ত কৰিছে আৰু লগে লগে এখেতে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ মানুহক জনাইছে আৰু যি ভেটেনাৰী ডিপাৰ্টমেণ্ট আছে তাকো জনোৱা হৈছে। ঘটনাটো হৈছে আজি অলপ কিনকিনীয়া বৰষুণ হৈ আছিলে। পুৱতি নিশা প্ৰায় 3মান বাজি আছিল। তেতিয়া বজ্ৰপাতত আমাৰ ৰামদেও গাঁৱৰ অনিল মুৰ্মুৰ এহাল মহ বজ্ৰপাতত মৰিছে। তো অনিল মুৰ্মুৱে মোক ৰাতিপুৱা ফোন যোগে জনাইছে। তো মই তৎক্ষণাত আহি ঘটনাখনিত মই উপস্থিত হ'লোঁ। তাৰপিছত মই চাই চিতি আমাৰ চাপকাটা আউটপোষ্টৰ আই চি ছাৰ শিৱাপ্ৰসাদ কলিতাক মই জনালোঁ।